হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ নিশ্চয় ভাল, মোৰো ভাল। আজি মাধৱ দেৱৰ তিথি আছে, সেইকাৰণে নামঘৰলৈ আহিছোঁ। মই আপোনালোকক দেখাওঁ। আৰু মই বহুত দিন ভিডিঅ'ই দিয়া নাছিলোঁ, কাৰণ বেমাৰ হৈ আছিলে, গাটো ইমান ভাল নাছিলে। এতিয়া অলপমান ভাল হৈছে কাৰণে এয়া নামঘৰলৈ আহিছোঁ আইসকলৰ। আৰু মই নাম গাই আছোঁ, মানুহজনে ভিডিঅ' কৰি আছে। ভাদ মাহটো যাতে লোকে নাম প্রতি
তোমাক দিব লাগে তেনেভাৱে দিবলৈ শক্তি নাই যথা খাই ধেৰ মাত্ৰ কিঞ্চিত অৰিহণা দি আৰু এতিয়া নাম সামৰণি কৰা হ'ল আৰু এতিয়া প্ৰসাদ খাবলৈ মানে বহা হৈছে আৰু এয়া ভণ্টিহঁত বহিছে আৰু ভণ্টি মোতকৈ সৰু আৰু তাকে বহি আছে তাকে অলপমান ভিডিঅ' কৰিলোঁ আৰু লগতে চাহ বনাইছে আৰু প্ৰসাদ দিবলৈ প্ৰসাদ মানে হেৰি কৰি আছে আৰু ভিডিঅ' কৰিছোঁ যে তেওঁলোকে চাইছে আৰু এইফালে প্ৰসাদ ৰাইজক দিবলৈ কাৰণে মানে পাতত বিতৰণ কৰি থকা হৈছে আৰু দি আছে আৰু প্ৰসাদ বিতৰণ কৰি পেলাই দিব আৰু এতিয়া সকলোৱে বহি লৈছে আৰু এই ভণ্টিহঁতে তাৰমানে চাহ খাইছে চাহ খাবলৈ কাৰণে মানে ভকতসকলৰ কাৰণে বনাইছেগৈ আৰু তাকে দেখালোঁ আপোনালোকক আৰু এতিয়া ৰাইজক প্ৰসাদ দি থকা হৈছে আৰু ভগাই পেলাই দি আছে আৰু তাকে আৰু প্ৰসাদ খাবলৈ ৰেডি হ'লোঁ আৰু খাই কৰি লওঁ তাৰপিছত লাহে ধীৰে ঘৰলৈ যাব লাগিব আৰু এতিয়া আৰু নাম গায়ে দিব লাগিব যিহেতু ভাদ মাহ আৰু এতিয়া প্ৰসাদ খাই আছোঁ আৰু সকলোৱে খাই আছে প্ৰসাদ আৰু এইফালে ভণ্টিহঁতে চাহ দি আছে ভকতসকলক আৰু আমি আৰু প্ৰসাদ খাবলৈ বহিলোৱে আৰু প্ৰসাদ খালোঁৱে আৰু ৰাইজেও খাই আছে যিহেতু আৰু তাকে দেখালোঁ আপোনালোকক আৰু আমাৰ মানে কেনেকুৱা পালে নামঘৰত দেখি পালে আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি এবাৰমান জনাব আৰু ভিডিঅ'টো বেছিকৈ চাব আৰু আজি ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে লাইক কমেণ্ট কৰিব যিসকল ফ্ৰেণ্ড ছাবস্ক্ৰাইব কৰি দিব আহিবলগীয়া নতুন ভিডিঅ' পাই থাকিব আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই বাই।